হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই তোমালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বৈচিত্ৰ্যময় অসমৰ ডিমাছা সকলৰ বিষয়ে এটি চমু পৰিচয় দিয়া প্ৰশ্নটোৰ উত্তৰ তোমালোকলৈ লৈ আহিছোঁ। এইটো প্ৰশ্নৰ উত্তৰ লিখিলে তোমালোকে 5 নম্বৰ পোৱাকৈ লৈ আহিছোঁ উত্তৰটো। এতিয়া চাবা তোমালোকে কেনেকুৱা হৈছে জনাবা। ডিমাছা সকলৰ বিষয়ে এটি চমু পৰিচয় দিয়া। ডিমাছাসকল মূলতঃ বৰ্তমানৰ ডিমা হাছাও জিলাৰ বাসিন্দা যদিও নগাঁৱৰ হোজাই অঞ্চল, কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলৰ লগতে বৰ্তমানৰ নাগালেণ্ডৰ ডিমাপুৰ অঞ্চলৰ আদিম বাসিন্দাৰূপে পৰিচিত। ডিমাছাসকল 40 জন পিতৃপুৰুষৰ বংশোদ্ভৱ ৰূপে 40টা বংশ বা ক্লেনত বিভক্ত। প্ৰতিটো গোত্ৰ চা আখৰেৰে শেষ হয়, যেনে লাংথা চা, ডিফু চা, গাৰ্ডো চা, হোজাই চা, মাইবং চা ইত্যাদি। ডিমাছাসকলৰ ভাষা ডিমাছা। ডিমাছা ভাষা বড়ো ভাষাৰ লগত প্ৰায় একেই। ডিমাছাসকলৰ নিজৰ গোত্ৰৰ ভিতৰত বিয়া-বাৰু সম্বন্ধ নিষিদ্ধ। ডিমাছাসকল শিৱ পাৰ্বতী পৰম্পৰাত বিশ্বাসী যদিও গোড়া বৈষ্ণৱী, হিন্দু আৰু বলি বিধানতো বিশ্বাসী, অতি সংৰক্ষণশীল। ডিমাছাসকলে জানুৱাৰী মাহৰ শেষ ভাগত খেতিৰ শেষত বিচু-ডিমা নামেৰে এটি উৎসৱ পালন কৰে। বিচু-ডিমা অনুষ্ঠানত কুকুৰা কাটি পূজা দিয়াৰ লগতে মদ, গাহৰি আদিৰে সমজুৱাভাৱে ভোজ-ভাত খায়। ডিমাছা মহিলাসকল পাকৈত শিপিনী আৰু তেওঁলোকৰ জনজাতীয় সাজ-পাৰসমূহ উজ্জ্বল ৰংচঙীয়া। ডিমাছাসকলে বিবাহ উৎসৱত মদ আৰু কুকুৰা কাটি পূজা দিয়াৰ লগতে গাহৰি বা মহৰ মাংসৰ ভোজ দিয়ে। তেওঁলোকে চিতাৰ অগ্নিত মদ, গাহৰিৰে মৃতকৰ শ্ৰাদ্ধ দিয়ে।